guys, welcome back to my channel. Kali ama school hulibo. Aji online class khe hobo. Kenake ko moi dekhwa dim. Understood? Miss here is Please don't click that, huh? मेरे को मैं बच्चा में हमारा ये पानी खोदे बनाम हाँ बिना ऑइलर यार इतिया जीरा জালুক পিয়াজ হালধি নিমখ দিয়া হয় এটো দেখুৱাই দিয়া চাওক ইয়াত কোনো তেল দিয়া নাই আৰু এতিয়া আমি প্ৰথম নহৰু দিছো যেটো বেছি আছে কমাই অলপ বেছি হৈছে বাৰু নহৰু দিছো এতিয়া পিয়াজ দিছো লগতে জলকীয়া তেল ব্যৱহাৰ কৰা নাই ঠাণ্ডা নালাগে আমাৰ ছোৱালীজনী ইমান ঠাণ্ডাটো এনেকৈ থাকে একদম ঠাণ্ডা আমি এতিয়া নহয় দা আমি এতিয়া গৈ আছো মই তোমাক অলপ দেখুৱাই দিছো এফালে বিলাহী এড কৰিছে দেই মই দেখুৱাই দিওঁ মোক কেঁচা বিলাহী দিছে তাৰপিছত পাত মই হেল্পাৰ হৈ আছো আজি ওচৰতে বহি বহি বনাই আছে দেই ভাতনাখন ডাঙৰ লাগিব পানী দিছো পানী দি আমি থৈ দিম এইখিনি এতিয়া 15-20 মিনিটমান হৈ গ'ল আৰু অলপ অলপ মানে পানীটো কমি যাওক তাৰপিছত আমি আকৌ বেলেগ কাম কৰিম মোবাইলটো জুই চতে লাগিব হ'ব নেকি দূৰত ৰাখা তাপটো কম ফুটি যাব নেকি ফুটি যাব পাৰে ভয় লাগে দেখা পাই তুমি যে আমাক থিয়েটাৰ চাব নিলা হয়নে থিয়েটাৰ চাব নি আমাৰ যে নাম চামবিলাক চব সলাই দিলা মোকো দিলা নাম ল'ৰা ছোৱালীকো নাম সলাই দিলা মানে কিয় মানে থিয়েটাৰখন গোটেই আমাৰ কেৰেক্টাৰবিলাক আমাৰ লগত মিলি গৈছে এই মানে ভাবিলোঁ মোৰ ল'ৰা এটা ছোৱালী তাতো লাই লেচাই আছে লাই লেচাই দিছোঁ লাই লেচাই বুলি মাতি আছা তুমি জয়মতী মোক জয়া বুলি জয়মতী বুলি মাতিবলৈ জয়া বুলি মাতি চৰ্টকৈ আৰু মোৰ মতে তুমি জয়মতীতে হ'ব লাগিব আৰু সেই নাম চাওঁতে মানে মোৰ অলপ চকু পানী ওলাই যোৱা নিচিনা হৈ গৈছে মানে ভাল লাগি গৈছে তুমিও যে মোৰ কাৰণে ইমানখিনি কৰা অনুভৱ এটা হৈছে মৰমতে মই তোমাক জয়া বুলি কৈছোঁ আৰু মই কিন্তু এটা কথা দেই মই বাৰু তোমাক বংগহৰদে বুলি ক'ম যেতিয়া ভাল লাগি থাকিব ভাল হৈ থাকিব কিন্তু খং উঠিলে তোমাক মই বেলেগ এটা নাম দি মাতিম বেয়া পাব নেকি কি বুলি মাতিবা গদা বুলি মাতিম গদা বুলি নকওঁ গদা বুলি ক'লে বেছি দীঘল হ'ব হয় গদা বুলি কওঁ মই গম পাই যাম মানে খং উঠিছে আকৌ বংগহৰদে বুলি অকণমান যেতিয়া মানে মই গম পাম মত মাতিছে তুমি যেতিয়া ৰাতিপুৱা মৰ্ণিঙত সোমোৱা আহিলে মই তোমাক বংগহৰদেও চাহ খাওঁ কি বুলি কওঁ ক'বা দিয়া খং উঠি থাকিব গদা ঠিক আছে গদা পানী বুলি ক'ম নে গদা বুলি ক'ম কোনটো ভাল পাব নামটো ভাল লাগিছে কিন্তু দেহা পেক বুলি নকওঁ নকওঁ দিয়া এনেকৈ কৈছে বংগহৰদেউ বুলি ক'ম দিয়া হ'ব বংগহৰদেউ কাঁহীখন দাঙি দিয়কচোন মাংসখিনি কিমান হৈছে তেল চেল মিক্স কৰিছা চাগে মনে মনে মই মিছা কথা নকওঁ দেই মই যি কওঁ সঁচাই কওঁ ভালকৈ গৰম আমাৰ হৈছে আৰু অলপ দিওঁ জ্বলা কমি গ'ল মাংস দিয়া শুকান জলকীয়া পুৰি দি আছে বৰ জ্বলা খাই বোলে ইহঁতৰ দি আছোঁ খাই
ভালকে ফুটা দিছা না তাৰপিছত লং ইলাচি ডালচেনি লগতে ধনিয়া দি দিলোঁ আমাৰ মাংস ৰেডি এতিয়া আমি অলপ পিছতে খাই দিম এতিয়া সকলোকে বাই বাই আছে নাৰা